বৰ্তমান সময়ত হাইপাৰটেনশ্যন পৃথিৱীৰ এনেকা এটা বেমাৰ হৈ পৰিছে যিটো বেমাৰ আমাৰ সকলোৰে বাবে মূৰ কামৰণি হৈ পৰিছে। এটা আনুমানিক অনুসন্ধানৰ পৰা গম পোৱা গৈছে যে চহৰ অঞ্চল প্ৰায় 33% মানুহৰ আৰু গাঁও অঞ্চলৰ প্ৰায় 27% মানুহৰ ব্লাড প্ৰেছাৰ হাই আছে। তো আজিৰ ভিডিঅ'টোত আমি ব্লাড প্ৰেছাৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিম বা জানিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰেছাৰ হৈছে এনেকা এটা বেমাৰ যিটো বেমাৰ আমাৰ শৰীৰৰ তেজৰ সোঁত প্ৰবাহ বেছি হ'লে হয়, যিটো আমি সাধাৰণতে মেডিকেল কেম্প বা আমাৰ হেল্থ চেকআপ কৰাৰ ফলতহে গম পোৱা যায়। ইয়াক মেডিকেলি দুটা ভাগত ভাগ কৰা হয়। প্ৰথম ক্ষেত্ৰত হাই প্ৰেছাৰ হোৱাৰ কোনো কাৰণ নাথাকে, মানে ই নিজে হৈ যায়, যিটো আমাৰ নৰ্মেল বেমাৰৰ দৰে হয়। দ্বিতীয় ক্ষেত্ৰত আমাৰ কিছুমান বেমাৰ যেনে কিডনি আৰ্টাৰী ব্লক হ'লে বা আমাৰ কিছুমান ষ্টেৰইড জাতীয় ইনজেকশ্যন ল'লে বা ড্ৰাগ জাতীয় বস্তু গ্ৰহণ কৰিলে এনেবোৰ ক্ষেত্ৰত ব্লাড প্ৰেছাৰ হ'ব পাৰে। যদি আমি এইবোৰ কাৰণ সহজতে বিচাৰি উলিয়াব পাৰোঁ, তেন্তে ইয়াক আমি উইদাউট মেডিচিনৰ সহায়ত কিয়ৰ কৰিব পাৰোঁ বা উইদাউট মেডিচিনৰ সহায়ত আমি ইয়াৰ পৰা আৰোগ্য লাভ কৰিব পাৰোঁ। পিছত আমি হাইপাৰটেনশ্যনৰ ফলত হোৱা কিছুমান ছাইড এফেক্টৰ বা এফেক্টৰ বিষয়ে কিছু কথা জানিম বা আলোচনা কৰিম। হাই ব্লাড প্ৰেছাৰৰ ফলত আমাৰ কিডনিত এফেক্ট হয়, যাৰ ফলত আমাৰ কিডনিৰ ফেইলৰ বা কিডনি ডিজিজ হ'ব পাৰে। ইয়াৰ পিছত ই হাৰ্টত এফেক্ট কৰে, যাৰ ফলত আমাৰ হাৰ্ট এটেক বা হাৰ্ট ফেইলৰ হ'ব পাৰে। তাৰপিছত ই আমাৰ ব্ৰেইনত আঘাত কৰে, যাৰ ফলত আমাৰ ব্ৰেইন ষ্ট্ৰোক বা হিমৰাইজ হয়। তৃতীয়তে ই চকুত এফেক্ট কৰে, যাৰ ফলত আমাৰ চকুৰ ভেচেলবোৰ ফাটি যাব পাৰে বা আমি চকুৰে নেদেখা হ'ব পাৰে। ইয়াৰ ট্ৰিটমেণ্ট বেছি ডাঙৰ নহয়, যদিহে ইয়াক আমি সময় ধৰিব পাৰোঁ বা সময়মতে ইয়াৰ কথা জানিব পাৰোঁ। ইয়াৰ কিছু ৰিস্ক ফেক্টৰৰ বিষয়ে জানিব লাগিব। প্ৰথমতে হৈছে সময়ৰ লগত বাঢ়ি গ'লে বা মানুহ বুঢ়া হৈ আহিলে, তাৰপিছত যিসকল লোকে স্ম'ক কৰে বা জাতীয় বস্তু সেৱন কৰে। তৃতীয়তে থাইৰয়ডৰ কিবা প্ৰব্লেম হ'লে, তাৰপিছত ব্লাড প্ৰেছাৰৰ লগতে হাই চুগাৰ বা হাই কোলেষ্ট্ৰল থাকিলে বা কিছুমানৰ ফেমিলি হিষ্ট্ৰী থাকিলে ব্লাড প্ৰেছাৰ হ'ব পাৰে। বৰ্তমান সময়ত ব্লাড প্ৰেছাৰ হোৱাৰ মূল কাৰণ হৈছে ষ্ট্ৰেছত থকাটো বা চিন্তাত থকাটো, কাৰণ আজিকালি সকলোবোৰ মানুহ বিভিন্ন ধৰণৰ চিন্তাত থাকে বা ষ্ট্ৰেছত থাকে। ডায়াগন'জ কৰিব বা ধৰা পেলাব বেছি ডাঙৰ কাম নহয়। তাৰ বাবে আপুনি আপোনাৰ ওচৰৰ ডক্তৰৰ তাত যাব লাগিব। গৈ তাত 2-3 বাৰ আপুনি BP চেক কৰিব লাগিব। আৰু যদি 2-3 বাৰ BP চেক কৰাতে ৰিডিং 120/80ৰ ওপৰত হয়, তেতিয়াহ'লে আপোনাৰ ব্লাড প্ৰেছাৰ হোৱা বুলি ধৰা হয়। কিন্তু কিছুমান আমেৰিকান গাইডলাইনৰ মতে যদি আপোনাৰ ব্লাড প্ৰেছাৰ 130/80 হয়, তেতিয়া আপোনাক ব্লাড প্ৰেছাৰ হাই বুলি ধৰা হয়। আৰু কিছুমান ইউৰোপীয়ান গাইডলাইনৰ মতে যদি আপোনাৰ ব্লাড প্ৰেছাৰ 140/90 হয়, তেতিয়াহ'লে আপোনাৰ ব্লাড প্ৰেছাৰ হাই বুলি ধৰা হয়। যদি আপোনাৰ ব্লাড প্ৰেছাৰ ধৰা পৰে, তেতিয়াহ'লে আপুনি আপোনাৰ ডায়েটখন সম্পূৰ্ণৰূপে চেঞ্জ কৰিব লাগিব, লগতে বহুতো কিছুমান কাম কৰিব লাগিব। তো ডায়েট চেঞ্জ কৰাৰ ভিতৰত আপুনি প্ৰথমতে আপোনাৰ ডায়েটত নিমখৰ পৰিমাণ কমাব লাগিব। দ্বিতীয়তে আপুনি আপোনাৰ খাদ্যত পটেছিয়াম জাতীয় সামগ্ৰী এড কৰিব লাগিব আৰু দৈনিক খোজ কঢ়াৰ অভ্যাস কৰিব লাগিব আৰু আপুনি চিন্তামুক্ত বা ষ্ট্ৰেছ ফ্ৰী হৈ থাকিব লাগিব। আৰু যদি আপুনি মদ খায় বা তেনেকুৱা কিছুমান ৰাগিয়াল বস্তু সেৱন কৰে, তেতিয়াহ'লে সেইবোৰ কমাব লাগিব বা পাৰিলে সেইবোৰৰ পৰা একেবাৰে দূৰত থাকিব লাগিব, যাৰ ফলত হাইপাৰটেনশ্যনৰ ফলত হোৱা ইমাৰ্জেঞ্চিৰ পৰা আপুনি দূৰত থাকিব পাৰিব বা আমি দূৰত থাকিব পাৰিম। ভিডিঅ'টো চাই আপোনালোকে ব্লাড প্ৰেছাৰৰ বিষয়ে বা হাইপাৰটেনশ্যনৰ বিষয়ে কিছু কথা জানিব পাৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, জয় আই অসম।